আজি ৰ'দটো ইমান দিছে, গৰমত বাৰু আপোনালোকৰ কি খাবলৈ মন যায়? মোৰ হ'লে নেমু চৰ্বতহে মনত আহে। সেইকাৰণে ভাবিলোঁ নেমু চৰ্বতে বনাওঁ। ফ্ৰিজটো খুলি 3টা নেমু উলিয়াই ল'লোঁ আৰু এবটল ঠাণ্ডা পানী ল'লোঁ। তাৰপিছত মই নেমু চৰ্বত বনোৱাত লাগি গ'লোঁ। এনেকৈ মই নেমু চৰ্বত বনাই আছোঁ। নেমু চৰ্বত হৈ গ'ল মোৰ ৰেডি। তাৰপিছত দেহাক খাবলৈ দিলোঁ। সি খাই উঠি ক'লে ধুনীয়া হৈছে বুলি। তাৰপিছত এগিলাচ মই খাই ল'লোঁ। খাই কিন্তু বহুত ভাল লাগিল। দেহাটো পূৰা ঠাণ্ডা পৰি গ'ল। আজি ৰ'দটো ইমান দিছে, গৰমত বাৰু আপোনালোকৰ কি খাবলৈ মন যায়? মোৰ হ'লে নেমু চৰ্বতহে মনত আহে। সেইকাৰণে ভাবিলোঁ নেমু চৰ্বতে বনাওঁ।